নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জনভূমি ভেক্সলৈ। আজি আপোনালোকক এটা আচৰিত ভিডিঅ' দেখুৱাব ওলাইছোঁ, গতিকে চাওঁ আহকচোন কিনো এই আচৰিত ভিডিঅ'টো। ৰনাল্ড অবছ নামৰ এজন ব্যক্তিয়ে এসময়ত তেওঁৰ নিজৰ জীৱনটো শেষ কৰিব বিচাৰিছিল। সেয়েহে তেওঁ আটাইতকৈ সহজ উপায় এটা বাছি লৈছিল আৰু ঘৰৰ ওপৰৰ পৰা জাপ দি নিজৰ জীৱন শেষ কৰিম বুলি ভাবিছিল। ভবামতে এদিন তেওঁ ঘৰৰ ওপৰৰ পৰা জাপ দিলে আৰু তেওঁৰ লগত এখন ছুইচাইড নোট লিখি থৈ গৈছিল আৰু তাত তেওঁ লিখিছিল যে তেওঁৰ এটা সুন্দৰ জীৱন যাপন কৰাৰ আশা হেৰুৱাই পেলাইছিল। কিন্তু তেওঁৰ পোষ্টমৰ্টম ৰিপৰ্টত আহিছিল যে তেওঁৰ মৃত্যুৰ কাৰণ হ'ল তেওঁৰ মূৰত এটা গুলি লাগিছিল। এইটো এটা খুব আচৰিত ৰিপৰ্ট আছিল, কিয়নো সকলোৱে জানিছিল যে তেওঁ এটা ঘৰৰ ওপৰৰ পৰাহে জঁপিয়াই মৃত্যুবৰণ কৰিছিল। কিন্তু ইনভেষ্টিগেশ্যনত এইটো ওলাইছিল যে তেওঁৰ মূৰত লগা গুলিটো তেওঁ যিটো ঘৰত আছিল সেই ঘৰটোৰ 9th ফ্ল'ৰৰ পৰা নিক্ষেপ কৰা হৈছিল। এতিয়া মূল কথাটো হ'ল পুলিচে ইনভেষ্টিগেশ্যনত গম পাইছিল যে সেই 9 নম্বৰ মহলাটোত এহাল বুঢ়া বুঢ়ীয়ে বাস কৰিছিল আৰু পিছত তেতিয়া পুলিচে ওচৰ চুবুৰীয়াৰ পৰা গম পাইছিল যে সেই বুঢ়া বুঢ়ীহালে সঘনাই কাজিয়া কৰি আছে আৰু দম্পতীৰ স্বামীজনে বুঢ়ীক এটা পিষ্টল উলিয়াই মৰাৰ ভাবুকি দিছিল। কিন্তু সেই পিষ্টলটো সদায় আনলোডেড হৈ আছিল। কিন্তু পিছত পুলিচে যেতিয়া আকৌ ইনভেষ্টিগেশ্যন কৰে তেতিয়া এটা নতুন তথ্য পালে যে সেই বুঢ়া বুঢ়ীৰ নিজৰ পুত্ৰই পিষ্টলটো লুট কৰি থকা অৱস্থা ওচৰৰ এজন মানুহে দেখিছে, কিয়নো সেই ল'ৰাজনৰ কিছু ফিনান্সিয়েলি প্ৰব্লেম চলি আছিল আৰু যিহেতু বুঢ়া বুঢ়ীয়েও অৰ্থাৎ তেওঁৰ পিতৃ মাতৃয়েও সদায় ঘৰত কাজিয়া কৰি থাকে, সেয়েহে তেওঁ পিতৃ মাতৃক হত্যা কৰিব বিচাৰিছিল। ল'ৰাজনে এটা সুন্দৰ প্লেন বনাইছিল আৰু সেয়েহে তেওঁ বুঢ়া পিতৃয়ে ক'ব নোৱাৰাকৈ পিষ্টলটোত গুলি সুমুৱাই থব আৰু যেতিয়া বুঢ়াই বুঢ়ীক ভয় খুৱাবলৈ পিষ্টলটো টোৱাব তেতিয়া বুঢ়ীৰ গাত গুলিটো লাগি বুঢ়ীৰ মৃত্যু হ'ব আৰু বুঢ়ীক হত্যা কৰাৰ অপৰাধত বুঢ়া গোটেই জীৱন জেলত থাকিব লগা হ'ব আৰু ল'ৰাজনে বিচাৰি থকাটো অৰ্থাৎ তেওঁ পিতৃ মাতৃৰ পৰা মুক্তি পাব। কিন্তু এতিয়া টুইষ্টটো হ'ল ৰনাল্ড অৰ্থাৎ যিজন ল'ৰাই বিল্ডিঙৰ ওপৰৰ পৰা জঁপিয়াই মৃত্যুবৰণ কৰিছিল। ইনভেষ্টিগেশ্যনত তেওঁ জঁপিয়াৰ পিছত মূৰত গুলি লগা বুলি শুনিছিলোঁ সেই ল'ৰাজনেই আছিল বুঢ়া বুঢ়ীৰ পুত্ৰ। আৰু আমি আগতে কোৱা মতে ল'ৰাজনে পিষ্টলটোত গুলি সুমুৱাই থৈছিল যদিও কেইদিনমানলৈকে বুঢ়া বুঢ়ীৰ কাজিয়াই লগা নাছিল আৰু সি যিহেতু বহুত দিন আগৰ পৰাই মানসিক অশান্তিত ভুগি আছিল, সেয়েহে তেওঁ মৃত্যুৰ পথ অতি সোনকালে বাছি লৈছিল। কিন্তু সি জঁপিওৱাৰ সময়তে বুঢ়া বুঢ়ীৰ কাজিয়া লাগিছিল আৰু বুঢ়াই পিষ্টলটো বুঢ়ীলৈ গুলিয়াইছিল আৰু সেই গুলিটোৱে গৈ ৰনাল্ডৰ মূৰত লাগিছিল। গতিকে বন্ধু বান্ধৱীসকল, এই ভিডিঅ'খন চাওঁ কিলাৰ আৰু ভিক্টিম দুয়োটা ৰনাল্ডে, যিহেতু সি তাৰ মাকক হত্যা কৰিব বিচাৰিছিল কিন্তু তেওঁৰ প্লেনটো সফল নহ'ল। গতিকে বন্ধু বান্ধৱীসকল, এই ষ্টৰিটোৰ পৰা আমি ইয়াকে বুজি পালোঁ যে আনলৈ বুলি ভুল পুতিলে নিজে ফুটি মৰে, কথাটো মিছা নহয়। গতিকে বন্ধু বান্ধৱীসকল, যদি আমাৰ এই ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ। জয়